হাই ফ্ৰেণ্ডছ, এয়া বৰপেটা জিলা সৰভোগত অৱস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। বলক মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ চাৰিওফালে শ্ৰীকৃষ্ণৰ বিষয়ে দেখুওৱা হৈছে। পুতনা বধ, বৃন্দাবন, বস্ত্ৰহৰণ গোপিনীসকলৰ। এয়া গোপিনীসকলৰ লগত ৰাসলীলা, কংসবধ, কৃষ্ণ বলৰাম মথুৰা গমন। এতিয়া আমি আহিছোঁ বৃন্দাবনত। ইয়াত এডাল প্ৰকাণ্ড বটগছত গামোচা বন্ধা হয়। লোকবিশ্বাস মতে ইয়াত গামোচা বান্ধিলে মনৰ আশা পূৰণ হোৱা বুলি শুনিছোঁ। সেয়েহে আমিও গামোচা বান্ধিবলৈ লৈছোঁ। গামোচা কোনোবাই যদি ঘৰৰ পৰা লৈ নাহে তেতিয়া মন্দিৰৰ বাহিৰতে দোকান আছে, তাত গামোচা পোৱা হয়। এইটো মন্দিৰৰে পুখুৰী। ইয়াত মাছ আৰু কাছু আছে। পুখুৰীটোৰ মাজত শ্ৰীকৃষ্ণই কালিয়া নাগৰ ওপৰত উঠি বাঁহী বজোৱা এটা মূৰ্তি বনোৱা আছে। গৰুৰ মন্দিৰ, মহাদেৱৰ ভিতৰতে বনোৱা আছে মন্দিৰৰ। ইয়াত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ কৰা হয়। মন্দিৰৰ আগফাল শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত বহু দূৰ দূৰণিৰ পৰা ভক্তৰ আগমন হয়। এয়া চোৱা, মাইনাই বুকুল ফুল বুটলি আছে। শ্ৰীকৃষ্ণ মন্দিৰৰ বাহিৰত চাকি ধূপ দিয়াৰ ব্যৱস্থা আছে। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। মন্দিৰলৈ আহি মনটো বহুত পবিত্ৰ লাগে। আজি ৰ'দো বহুত দিছে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।